উদ্দেশ্যৰে পূজাভাগ পাতা হয় মেইন উদ্দেশ্যটো ব্যাখ্যা কৰি দিলে উদ্দেশ্যটো একচুৱেলি এইটো আমাৰ ৰামায়ণ কাল আৰু মহাভাৰত কালৰ পৰা হৈ আহি আছে বস্তুটো যেতিয়া আমাৰ ৰামজীয়ে যেতিয়া ৰাৱণক বধ কৰিছিলে হত্যা যেতিয়া কৰিছিলে তেওঁ ব্ৰহ্ম হত্যা বুলি কয় ব্ৰহ্ম হত্যা লাগিছিলে ঠিক আছে তো সেই ব্ৰহ্ম হত্যাৰ পৰা মানে উদ্ধাৰ হ'বৰ কাৰণে মাতা সীতাই এই ব্ৰতটো প্ৰথম কৰিছিলে আৰু মহাভাৰত কালত আমাৰ দ্ৰৌপদীয়ে এইটো কৰিছিলে তো এতিয়া আমি চাওঁ কি আমাৰ সূৰ্য পূজা যোনটো আছে আমাৰ ইয়াত দুটা পূজা হয় ছঠী মাইয়া আৰু সূৰ্যদেৱৰ আৰাধনা কৰোঁ আমি তো সূৰ্যদেৱ পূজাটো হ'ল যাতে আমি এনাৰ্জি পাবলৈ স্বাস্থ্যটো ভাল থাকক সেইদিনা আমি যেনে চাইণ্টিফিকেলি এটা গম পাওঁ যে কিবা একটা ৰেজ মানে আহে পেৰাবেগনি ৰেজ বুলি কয় এইটো সেইটো চাইণ্টিফিকেলি যালেতো এইটো আহে সেইটোৰ পৰা কি হয় আমাৰ বেমাৰবোৰ ভাল হয় আৰু ছঠী মাইয়াটো যোনটো আছে আমাৰ ল'ৰা ছোৱালীৰ তেওঁ আশীৰ্বাদ দিয়ে আৰু কিছুমান আছে যাৰ ল'ৰা ছোৱালী নাই তেওঁ মনত হেৰি কৰে আৰু ল'ৰা ছোৱালী পাবৰ কাৰণে উদ্দেশ্যটো এইটোৱে একচুৱেলি কি ক'লে প্ৰগ্ৰামটো 4 দিন হয় একচুৱেলি 4 দিন হয় কাৰণ প্ৰথমত মানে নাহাই খাই বুলি কয় আমাৰ হা সেইদিনা মানে ব্ৰত কৰি তেওঁলোক গধূলা গা ধুই পূজা কৰি তেওঁলোক কিবা একটা মানে খায় আৰু যেনেকৈ ফ্ৰুটছ হ'ল বা ক্ষীৰ হ'ল ৰুটি হ'ল এনেকুৱা তাৰপাছত তেওঁ আকৌ নেক্সট ডে আকৌ ফুল ডে বিনা পানী বিনা মানে আহাৰ নলয় আমাৰ ইয়াত ঘাটত আহিব ঘাটত পূজা কৰিব আৰু ইভিনিং যেতিয়া আমাৰ সূৰ্য যেতিয়া অস্ত হয় আমি সূৰ্য অস্ত হওঁতেও আমি পূজা কৰোঁ তাৰপাছত নেক্সট মৰ্নিং আকৌ যেতিয়া ছানৰাইজ হ'ব ছানৰাইজতো পূজা কৰোঁ পূজা কৰাৰ পাছত ব্ৰত আমি ভংগ কৰোঁ তেতিয়া আমি কিবা এটা খাওঁ আৰু সেইটো সূৰ্য দেৱতাকহে পূজা কৰে মেইনলি সূৰ্য দেৱতা আৰু ছঠী মাইয়া যোনটো কয় সূৰ্য দেৱতাক মানে ভণ্টি বুলি জানো আমি যাতে মানে দুইজনৰো পূজা হয় ইয়াত ছঠী মাইয়াটো হ'ল আপোনাৰ সূৰ্যদেৱৰ ভণ্টিৰ পূজা আৰু সূৰ্যদেৱ এইটো সূৰ্যদেৱ হয় এইটো দুইজন হয় শ্ৰদ্ধাঞ্জলি জনাইছোঁ যিহেতু আমাৰ অসমৰ বা কওক বা ইণ্ডিয়াৰে কওক তেওঁ এটা বহুত মানে প্ৰিয় গায়ক আছিলে তেওঁ যিহেতু আমি এটা শ্ৰদ্ধাঞ্জলি জনাইছোঁ আমিও এটা দুখিত আমাৰ সমাজো দুখিত যেনেকৈ আমাৰ সব অসমৰ যিমান জাতি জনগোষ্ঠী আছে চবেই দুখিত সেই হিচাপত আমিও দুখিত আছোঁ সেইকাৰণে আমি যাতে একটা শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু সকলোৱে কয় যে জাষ্টিছ ফৰ জুবিন গাৰ্গ আপোনালোকৰ ফালৰ পৰা কি বিচাৰে জাষ্টিছটো বিচাৰোঁ আমিও বিচাৰোঁ চবেই যেতিয়া বিচাৰি জাষ্টিছ আমিও বিচাৰিম জাষ্টিছটো লাগে তেওঁ মানে হঠাৎ এনেকুৱা হৈ গ'ল আমিতো কেতিয়াও কল্পনা কৰা নাছিলোঁ কিন্তু দেখিলোঁ যে এনেকুৱা কিবা একটা হৈ গ'ল ঘটনাটো তে জাষ্টিছটো লাগে আজি 1 মাহ বেছি হৈ গ'ল কিন্তু আজিলৈকে একো মানে ওলাই অহা নাই যে কি হৈছিল বা কি হোৱা নাই এইটোতো লাগে একচুৱেলি জাষ্টিছ আমি জাষ্টিছ বিচাৰোঁ দুখী সেইটোতো চাওক কোৰ্টৰ মেটাৰ আছে আমি কিবা একো ক'ব নোৱাৰোঁ হা সেইখিনি মেটাৰটো আমি ক'ব নোৱাৰোঁ সেইটোতো কোৰ্টৰ মেটাৰ ঠিক আছে